11জন হয়, এজন বাৰু নগেনৰ কেছটো আকৌ 7 তাৰিখে আছে। নগেনৰ কেছটো সেইদিনা যিহেতু এইকেইটাত হৈছে অলৰেডি বেইল, বাকী নগেনৰটো 7 তাৰিখে হৈ যাব, সেইটো হৈছে। আৰু আজি আটাইকেইজনকে বেইল দিছে, 1 লাখ টকাকৈ চিউৰিটি, এজন চিউৰিটি দিছে, লগত 1 লাখ টকাকৈ চিউৰিটি দি পেলাই মানে 10জনৰ বেইল হৈছে আজি। টোটেল 10জন হ'ল। এজনটো নগেন অলৰেডিটো বেইলত আছে, সেইদিনা কৈছোঁ, ইণ্টাৰিমত আছে। আজি এখন নতুনকৈ পিটিশ্যন দিয়া গৈছে যে তেওঁক বেইলটো এবছলিউট কৰিব লাগে বুলি। সেই গতিকে অহা 7 তাৰিখে যিটো ফিক্স আছে সেইদিনা মানে নগেনৰটো হৈ যাব, অন দ্য ছেম লাইনছ। আজি এতিয়া মুকলি তাৰমানে আমি এতিয়া বেইল বঞ্চনৰ কামখিনি আজি আছে, তেওঁলোকে এইটোত লাগি আছে। কিন্তু 6টাৰ ভিতৰতো গৈ পাব লাগে, সেইটো এটা প্ৰব্লেম এটা হৈ আছে, যিখিনি চেষ্টা কৰি আছে। যদি আজি হৈ যায়, এটলিষ্ট বেইল বনখিনি জমা হৈ যাব। আজি নহ'লেতো কালিতো চিয়ৰ ওলাই যাব, কালি ইভিনিং হয়তো ওলাই যাব। আৰু যদি বেলেগ কেছত নাই, এতিয়া চাপ'জ ইয়াত বাথাও আছে, বাথা কোকৰাঝাৰৰ বেলেগ এটা কেছতো আছে। চ' হয়তো বাথা মানে ইয়াত বেইল বনটো দিব পাৰিব, কোকৰাঝাৰৰ পৰা বেইলটো ৰিলিজ অৰ্ডাৰটো পোৱাৰ পিছতহে সি ওলাব, সেইখিনিয়ে আৰু। বাকী আজি নহ'লে আজি যদি চেষ্টাটো কৰি আছোঁ আমি, যদি আজি বেইল বন একচেপ্ট হৈ যায়, আজি যিকেইজন পাৰোঁ এটলিষ্ট ওলাব চেষ্টা কৰি আছোঁ। আজি কেইজন হৈছে? টোটেল 10জনকে বেইল দিছে। 2টা কেছত মানে 5জন আছিল, 2টা কেছতে বেইল দিছে। সেইগতে টোটেল 10জন। বাথাটো আছে, বাথা তাৰে 10জনৰ ভিতৰত এজন আছে, কিন্তু বাথাৰ কোকৰাঝাৰৰ এটা কেছ পেণ্ডিং আছে। তো সেইটো কোকৰাঝাৰ ইয়াত যদি ৰিলিজো পায়, কোকৰাঝাৰৰ কেছটো আকৌ থাকি যাব। সেই গতিকে কোকৰাঝাৰৰ 24 তাৰিখে ৰিলিজ যদি বেইল অৰ্ডাৰ হৈ যায়, তেতিয়াহ'লে বাথা এইটো কেছতো ওলাই গ'লে 2টাতে ওলাই যাব। অতি সোনকালে সিহঁতৰ কেছৰ উদ্ধাৰ হৈ যাব। উদ্ধাৰটো ধৰক পিছত, সেইটো কেছটো এতিয়া পিছত বাকীখিনি দেখা যাব। কেছত সাক্ষী বাইদি চলি আছে যেতিয়া এইটো অলপ সময় লাগিব। কিন্তু কালি পিছলৈ কি হয় ক'ব নোৱাৰোঁ। কিন্তু আজি জামিনত আটাইকেইজনে ওলাইছে, 10জন ইয়াত দিছে, 10জনৰ ভিতৰত এতিয়া সেই বাথাৰ বাহিৰে বাকীকেইজন ওলাই যাব। কেছটো চলি থাকিব এতিয়ালৈকে যি আছে। নেক্সট ডেটটো 15 তাৰিখে আকৌ সাক্ষীৰ কাৰণে ৰাখিছে। সাক্ষী যদি আহে সাক্ষী হ'ব, পিছত সেইখিনি আৰু তাৰপিছত যদি চৰকাৰে কিবা বেলেগ ভাবে কথাটো বেলেগ হ'ব আৰু। এনেকুৱা সম্ভাৱনা আছে নেকি ট্ৰায়েলৰ পিছত আকৌ মানে নাই, ট্ৰায়েল অফিচৰ সময়, ট্ৰায়েল অফিচত এতিয়া কনভিকশ্যন হ'লে কথাটো বেলেগ হ'ব। সেইটো কথাটো বেলেগ হ'ব, এইটোতো বেলেগ লিগেল প্ৰচিডিউৰ হ'ব, আমি এপিল ফাইল কৰিব লাগিব, কিবা লাগিব, সেইটো কমপ্লিটলি বেলেগ হ'ব। কিন্তু সদ্যহতে আছে কি, এতিয়া কেছটো যিমান বছৰে চলক, 10 বছৰ, 10 বছৰ, 11 বছৰটো চলিলে, এতিয়া যদি বেইলত ওলাই আহে তেওঁলোক বাহিৰত থাকিব। ইয়াতে খালি তাৰিখে এপিয়াৰ কৰিব লাগিব। 2টামান কণ্ডিশ্যন দিয়া আছে, মানে ৰেগুলাৰ এপিয়াৰ কৰিব, মানে আৰু এনেকুৱা ধৰণৰ কাম আৰু ভৱিষ্যতে নকৰে, সেইবোৰ কণ্ডিশ্যন থাকিব আৰু। দি পেলাই সেইখিনি মানি চলিলে আৰু বেইলত থাকি গ'ল, কেছ যিমান বছৰ চলিব আৰু। এইটো কথা বাথাৰ বাহিৰে আজি 9জনটো নাই, এনেই বাকী নাই, বেইল চবৰে হৈছে। বাথা যিহেতু বেলেগ এটা কোকৰাঝাৰৰ কেছ এটাত বাথাও তাতো একিউজ হৈ আছে। সেই গতিকে তাৰে বেইলটো নাপালে এইটো ওলাই আহিব নোৱাৰিব, কাৰণ ইয়াত ৰিলিজ দিলেও তাৰ পৰা ৰিলিজ অৰ্ডাৰ লাগিব। সেই গতিকে বাথাৰ বাহিৰে বাকী বেইল বনখিনি একচেপ্ট হ'লে আজি নহ'লে, আজি যদি এতিয়া টাইমটো অলপ দেৰি হৈ গৈছে, আজি নহ'লে কালি গোটেইখিনি ওলাই যাব। চবেই নিজৰ ঘৰত যাব পাৰিব। আজিও যাব পাৰিব। পৰিস্থিতি সেই কোকৰাঝাৰতো কালি বেইল পিছত মুভ কৰি আছে, তেওঁলোকৰ কেছজাৰীৰ কাৰণে আছিল, কেছজাৰীটো ৰেকৰ্ডত বিচাৰি পোৱা নাছিল। সেই গতিকে ডেট এটা লৈছে, আৰু তাতে 5টা কেছত 5টা পিটিশ্যন ফাইল হৈছে। অহা 24 তাৰিখে ডেট আছে। যিহেতু আল্টিমেটলি যিটো গম পোৱা গৈছে যে, কালি যিটো ছাবমিশ্যন কোৰ্টত যিটো আৰ্গুমেণ্টত হৈছে, গম পোৱা গৈছে যে আটাইকেইজনকে কোৰ্টেও বেইল দিয়াৰ ইয়াতে আছে। আৰু ছুপ্ৰিম কোৰ্টৰ যোৱাবাৰ যিটো কথা কৈছিলোঁ বিহান কুমাৰৰ জাজমেণ্টটো, সেই জাজমেণ্টটো কমপ্লাই কৰিছোঁ। আজি সেইটো কেছতে আছে বিহান কুমাৰৰ, যিহেতু ব্ৰাঞ্চ অফ এৰেষ্ট ক'তো নাছিল, সেই গতিকে বেইল দিছে। আমাৰ বাকীকেইটা কেছত একে হ'ব বুলি আমাৰ আশা।